ৰবিন অ ৰবিন বা পল্লৱক অলপ মাতি দিয়াচোন ঠিক আছে পাপা হেল্ল' ৰবিন কোৱা আছে মোৰ লগতে আছে ঠিক আছে দিছোঁ ৰ'বা পল্লৱ ৰবিনে কল কৰিছে লোৱা হেল্ল' দাদা কোৱা ঠিক আছে মই গৈ আছোঁ দিয়ক মই আহিছোঁ হা ছাৰ মোক মাতিছিলে পল্লৱ আহা এই ফাইলটো ভালদৰে চাই মেলি থৈ দিবা হ'ব ছাৰ মই চব চহী কৰি থৈ দিছোঁ বুজিছা শুনা কালি ভূমিৰ প্ৰথম কলেজ মই বিচাৰোঁ তুমি তাইক থৈ আহিবা ঠিক আছে ছাৰ কাৰণ তাইৰ মাক মাৰা যোৱাৰ পিছৰে পৰা মই তোমাক বাহিৰে কাকো বিশ্বাস কৰা নাই বাবা ঠিক আছে ছাৰ তুমি পাৰিবাতো আপুনি কোনো চিন্তাই নকৰিব ছাৰ ঠিক আছে ঠিক আছে ভূমি মেডামৰ মই কোনো ক্ষতি হ'ব নিদিওঁ ছাৰ ঠিক আছে ঠিক আছে কলেজত মই থৈও আহিম আৰু লৈও আহিম আচ্ছা ঠিক আছে বাৰু তোমার নামত জীবনী মোর তোমার নাম বা ও বা পল্লৱ আহিছে সুর হৈ থাকিবা হিয়াতে আহা মাই কালিৰ পৰা পল্লৱে তোমাক কলেজত থৈ আহিব বুজিলা তোমাৰ কোনো অসুবিধা নাইতো মোৰ কোনো অসুবিধা নাই নাই পাপা তুমি মোৰ পাপা আৰু তুমি যিটো কৰিবা মোৰ ভালৰ কাৰণে কৰিবা ঠিক আছে পল্লৱ এজন খুব ভাল ল'ৰা তোমাৰ কোনো অসুবিধা নহয় মা আচ্ছা ভূমি মেডাম কোৱা এটা কথা কওঁ আপুনি ইমান পঢ়া শুনা কৰি বিদেশত যাব এই মাটিৰ মোৰ মা এই গাঁও মোৰ মা সৰু থাকোঁতে মই মোৰ মাক হেৰুৱাইছিলোঁ এই মাটি কিয় এই গাঁও কিয় মই সপোনতো বিদেশত যোৱাৰ কথা ভাবিব নোৱাৰোঁ মই আপোনাৰ কষ্ট বুজি পাইছোঁ মেডাম কিন্তু কি কৰিবা কোৱা মানুহটো আৰু চিৰদিন জীয়াই নাথাকে মেডাম ভূমি মেডাম আপোনাৰ কলেজ পালোহি পালোহি ঠিক আছে তুমি যোৱা কোৱা মেডাম কি হ'ল পল্লৱ তোমাক মই বহুত সৰুৰে পৰা পচন্দ কৰিছিলোঁ কিন্তু পাপা আৰু দাদাৰ ভয়ত কেতিয়াও একো ক'ব পৰা নাই কিন্তু ভূমি মেডাম কিন্তু কি কিন্তু পল্লৱ ভূমি তুমি যেনেকৈ সৰুকালত তোমাৰ মাক হেৰুৱাইছিলা তেনেকৈ মোৰ সৰুকালত মোৰ মা দেউতাক গোটেই পৰিয়ালটোকে হেৰুৱাইছিলোঁ সেই সময়ত মোৰ
কোনো কাষত নাছিলে, কাকোৱে কাষত নেপালোঁ। সেই সময়ত সমস্ত প্ৰতিফল পৰিৱেশৰ লগত অকলে যুঁজি ডাঙৰ হৈছোঁ মই। মোৰ মা মোৰ চকুত শ্ৰেষ্ঠ প্ৰিয়তমা আছিল। মোৰ মা মোৰ দেউতাক বহুত ভাল পাইছিল, কিন্তু সেইদিনা ভয়ংকৰ দুৰ্ঘটনাটোৰ কথা মনত পৰিলে মোৰ এতিয়াও ভয় লাগে। কোন দিনৰ ঘটনা পল্লৱ? ঘটনাটো আছিল 20 জুলাই, মোৰ জন্মদিনৰ দিনাই। মা দেউতা গৈছিল মোৰ জন্মদিনৰ পূজা দিবলৈ। কথাটো মই শুনিলোঁ, সেই মুহূৰ্ততে মই পলাই আহিলোঁ। মা দেউতাক বহুত বিচাৰিলোঁ, ক'তোৱে বিচাৰি নাপালোঁ। মোৰ নানায়ে যে মোৰ মা দেউতাক। তোমাৰ মনৰ মাজত ইমান দুখ কষ্ট লুকুৱাই ৰাখিছিলা, কিন্তু তোমাৰ মনৰ মাজত ইমান দুখ কষ্ট লুকুৱাই ৰাখি আৰু 5-10জন মানুহক তুমি কেনেকৈ হহুৱা? পল্লৱ, তুমি সঁচাই বহুত ভাল মনৰ মানুহ। কিন্তু মই ভাল মনৰ মানুহ নে মই নাজানো, কিন্তু তুমি মোৰ শ্ৰেষ্ঠ প্ৰিয়তমা, শেষ প্ৰিয়তমা। মই এতিয়া আহিছোঁ। পল্লৱ, তুমি যোৱা। পল্লৱ, বহি আছ? অকলে অকলে বহি আছ যে কিয়? চোৱা পল্লৱ, মই কোনো কিন্তু শুনিব নোখোজোঁ। মই ভালদৰে জানো ধনী ঘৰৰ ছোৱালীবোৰে সুবিধা পালে সৰলতাৰ সুযোগ লয়ে। বুজিছ? চোৱা বিনয়, ভূমিৰাম তেনেকুৱা ছোৱালী নহয়। চোৱা পল্লৱ, মই যিখিনি ক'ব লগা আছিল তোমাক কৈ পেলাইছোঁ। বাকী তুমি যি কৰা সেইটো তোমাৰ কথা। ঠিক আছে তেনেহ'লে ঘৰলৈ ব'লা। ব'লা। ফোন এটাকে কৰোঁ। হেল্ল', ক'ত আছা তুমি? ঠিক আছে আহাচোন। বহা। ভূমি, তুমিতো মোক কেতিয়াও এৰি নোযোৱা। তুমি মাথো মোৰ, আৰু তোমাক নাপালে মই আন কাৰোৱেই নহওঁ। সঁচাই কৈছানে তুমি? সঁচা। মৰম তুমি ইয়াৰে সপোনৰ দুচকুতে ভাল টোপনিয়ে অহা নাই। তোমাৰ কি হৈছে বা কোৱাচোন? একো নাই, তুমি খোৱা। আচ্ছা, একো নাই যেতিয়া ৰাতিপুৱাৰে পৰা দেখিছোঁ।
পাপায়ে কথাটো কোৱাৰে পৰাই হয় হয় আৰে কোৱা না তেতিয়াহ'লে কোৱা তুমি কি পল্লৱদাৰ প্ৰেমত পৰিছা তোমাক কোনে ক'লে তুমি মই নহ'লে তুমি ইমান উদাস কিয় মই ক'ত উদাস তোমাৰ ক'ৰবাত কিবা এটা ভুল হৈছে মোৰ কতো একো ভুল হোৱা নাই তুমি পাহৰি গৈছা বা তুমি আৰু মই কিন্তু একে মেণ্টৰ তোমাৰ মোৰ গাত কিন্তু একে ৰক্ত তোমাক চিনাত মোৰ ভুল হ'বাই নোৱাৰে কোৱা বা তুমি সঁচাকৈ পল্লৱদাৰ প্ৰেমত পৰিছা এইটো প্ৰেম কইনে নকয় নাজানো কিন্তু মৰমে ধানী বাখৰুৱা তোমাৰ হিয়াত লোৱানা বাকী দাদা মোৰ কথাটো শুনাচোন তোৰ ইমান সাহস মোৰ ভণ্টিৰ হাত দিয়া সৰুৰে পৰাই খুৱাই পিন্ধাই তুলি তালি ডাঙৰ দীঘল কৰিছোঁ এইদিন দেখা পাম বুলি পাপা মই পল্লৱক ভাল পাওঁ তই চুপ থাক কাইলৈৰ পৰা কলেজ যোৱা বাহিৰত যোৱা চব বন্ধ ৰবিন তাইক ঘৰত লৈ যোৱা দাদা মোৰ কথাটো শুনাচোন চুপ থাক পাপা পাপা মই পল্লৱক বহুত ভাল পাওঁ তাৰ ইয়াত কোনো দুখ নাই ৰবিন ভিতৰত লৈ যা ছাৰ ইয়াতে ভূমি মেডামৰ কোনো দুখ নাই সকলো দুখ মোৰে ঠিক কথা কৈছা ইয়াতে সকলো দুখ তোক মই বিশ্বাস কৰি মোৰ ঘৰত আশ্ৰয় দিছিলোঁ প্লিজ দয়া কৰি আপুনি ভূমি মেডামৰ পঢ়া শুনা বন্ধ কৰি নিদিব কিন্তু তই মোৰ সন্মানক লৈ খেলিলি গুচি যা মোৰ চকুৰ আগৰ পৰা তোক যাতে ভূমিৰ আশে পাশে আৰু কেতিয়াও দেখা নাপাওঁ আৰু যদি দেখা পাওঁ তেতিয়াহ'লে মাক দেউতাক মৰা একমাত্ৰ চলিক মাৰিবলৈ মোৰ বহুত কষ্ট হ'ব আৰু এটা কথা মনত ৰাখিবি মোৰ নাম দেৱকন বৰ্মন শুনা কথাটো মনত ৰাখিবা যিয়ে নিজৰ সন্মানৰ খাতিৰত চব কাম কৰিব পাৰে যা গুচি যা তোমাক মই বাৰ বাৰ মানা কৰিছিলোঁ কিন্তু তুমি মোৰ কথা এটাও নুশুনিলা এতিয়া হ'লতো চোৱা বিনয় এতিয়া মোৰ এইবিলাক কথা আলোচনা কৰিবলৈ কোনো ভাল লগা নাই দয়া কৰি মোক অলপ অকলে থাকিবলৈ দে দে তুমি যি কৰা কৰি থাকা এতিয়া আৰু অকলে অকলে বহি থাকিলেনো কি হ'ব তেতিয়া মই কিমান বাৰ কৈছিলোঁ যে ময়ো যাওঁ তোমাৰ লগত তুমি কৈছিলা যে তুমি অকলে যাব লাগিব এতিয়া দিলেনে পাপা কলেজ যোৱা বন্ধ কৰি পল্লৱদাৰ লগত তুমি কেনেকৈ কথা পাতিবা পলাই যাম আস্তে কোৱা সকলোৱে শুনিব তুমি যি পলাই যাম বুলি কৈছা তোমাৰ মাথা ঠিক আছেতো আছে নিজৰ ভালপোৱাক বচাবলৈ মই এইখিনি কৰিবই লাগিব আৰু শুনা কাৰোবাক ভাল পোৱাটো অন্যায় নহয় কাৰোবাক ভাল পাই ঠগোৱাটোহে অন্যায় মই যদি পল্লৱক ভাল পাই অন্যায় কৰিছোঁ তেতিয়াহ'লে পাপা আৰু দাদায়ো অন্যায় কৰিছে মোৰ কাৰণে এইখিনি কৰা ভণ্টি প্লিজ
কি কৰোঁ এতিয়া? ঠিক আছে কোৱা। বুজিলা? চোৱা কিন্তু পাপা যেতিয়া গম নাপায় মই তোমাক পলাই যোৱাত সহায় কৰিছোঁ বুলি, নহ'লে পাপাই মোক মাৰি পেলাব। তুমি একো চিন্তা নকৰিবা, কোনেও একো গম নাপায়। ভালকৈ থাকিবা তুমি। তুমি যোৱা বা ভালকৈ থাকিবা। অ' মা, তুমি? মই ভূমি। আপুনি ইমান ৰাতিপুৱা ইয়াত কি কৰিব আহিছে? বিনয়, মোৰ পল্লৱৰ লগত অলপ কথা আছিল। একো কথা নাই, একো কথা থাকিবই নোৱাৰে। আপুনি দয়া কৰি ইয়াৰ পৰাই গুচি যাওক, আমাক অলপ শান্তিত থাকিব দিয়ক। কি হৈছে? কি হৈছে বিনয়? ভূমি, তুমি ইয়াত? ইমান ৰাতিপুৱা তুমি ইয়াত যে? পল্লৱ, তোমাৰ লগত মোৰ অলপ কথা আছিল। ভূমি, তুমি নিজৰ ঘৰত গুচি যোৱা। তোমাৰ পাপা আৰু দাদাই গম পালে? কোনেও গম নাপায় পল্লৱ, আৰু মইতো ইয়াত ঘৰত ঘূৰি যোৱাৰ কাৰণে অহা নাই। পল্লৱ, ব'লা না পল্লৱ, আমি পলাই যাওঁ, য'ত কোনেও আমাক চিনি নাপায়, কোনেও আমাক নাজানে। ব'লা পল্লৱ। চোৱা ভূমি, এইটো ঠিক নহয়। মই ছাৰক কথা দিছোঁ, মই এইটো কোনোমতে কৰিব নোৱাৰোঁ। আৰু তুমি যে মোক কথা দিছিলা, সেইটো কি হ'ব? ভূমি, তুমি কথাটো বুজি পোৱা নাই। মই ছাৰক ধুনু, তুমি কথাটো বুজিবলৈ চেষ্টা কৰা নাই। যেতিয়ালৈ মই এখন ঘৰত থাকিম, তেতিয়ালৈ আমি কোনোমতে এক হ'ব নোৱাৰোঁ। দেখিছা, তোমাৰ এই ভাল পোৱাই ইমান ৰাতিপুৱা মোক ইয়ালৈ টানি আনিছে। ব'লা পল্লৱ, আজি ৰাতিপুৱা আমি বহুত দূৰলৈ গুচি যাওঁ, য'ত আমাক কোনেও নিচিনে, কোনেও নাজানে আৰু কোনেও বিচাৰিও নাপায়। ব'লা পল্লৱ, প্লিজ ব'লা। ঠিক আছে, ব'লা। ভালদৰে যাবও পল্লৱ। ভণ্টি কোৱা, ভূমি ক'ত আছে? কোৱা দাদা, দুখ পাইছোঁ অ'। কোৱা ভূমি ক'ত আছে? মই একো নাজানো অ' দাদা। তই সঁচাকৈ নাজানা নেকি? মই সঁচা একো নাজানো দাদা। চুলি পাৰা এৰি দে দাদা, দুখ পাইছোঁ। বাবা, ভূমিৰ খবৰ কিবা পাইছনে? ভূমি পলাই যোৱাত এই সহায় কৰিছিল পাপা। আচ্ছা, কোৱা মা, তোমাৰ বা ক'ত আছে? পাপা, মই একো নাজানো অ'। মই সঁচা একো নাজানো পাপা, আপুনি মোক বিশ্বাস কৰক। বুজিছোঁ পাপা, এই পৃথিৱীৰ যিটো কোণত নাথাকক কিয় 24 ঘণ্টাৰ ভিতৰত আপোনাৰ ভৰিৰ তলত হাজিৰ কৰাই দিম। ঠিক আছে বাবা, তুমি তাইক বিচাৰি যোৱা, ঠিক আছে, সোনকালে লৈ পাপা। আহিবা। চালা, মোৰ ভণ্টিক পলাই লৈ আহিছা, তোৰ আজি হাত ভৰি ভাঙি পেলাই দিম। চাই ল'ম তোক। ভূমি, পল্লৱ, ভূমি, পল্লৱ, পল্লৱ। জীবন কিনো মায়া দুখ
কিয় ঢালি দিলা জীৱন কিনো মায়া দুখতো যে মাজনী দিলা চকুলোৰে ভাহি গ'ল সুখৰ পৃথিৱী মনে সজা সপোন ভাঙি যায় জ্বলি থকা জোনটিও দাৰত লুকাই জীৱন কিনো মায়া দুখতো যে দুখ কিয় ঢালি দিলা জীৱন কিনো মায়া দুখতো যে দুখ ঢালি দিলা এতিয়ানো বাকী আছে কি সুখবোৰ হ'ল মৰি খালি চকুলো